হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পিয়ালি পালেঙৰ সৈতে এটা মাছৰ ৰেচিপি। এতিয়া মই কেইপিচমান মাছ লৈছোঁ। এতিয়া এইখিনিত মই হালধি আৰু নিমখ দি ভালদৰে সানি ল'ম। তাৰপাছত এখন কেৰাহীত তেল দি পেলাই গৰম কৰি ল'ম। মাছখিনি মই ফ্ৰাই কৰি ল'ম। মাছখিনি বহুত বেছি টানো কৰিব নালাগে, একেবাৰে কমকৈও ভাজিব নালাগে। এটা নিৰ্দিষ্ট জোখত ৰাখিব লাগে। কোনে কেনেকৈ ৰাখে নিজৰ কথা, কিন্তু মই বহুত বেছিকৈ ফ্ৰাই নকৰোঁ। মাছখিনি ফ্ৰাই হৈ আছে আৰু এইফালে মই কি লৈছোঁ চাওঁ। এয়া হৈছে কেইডালমান পিৰালি পালেং আৰু ইয়াৰ লগতে মই 2টা আলু দিছোঁ। আলু টুকুৰা টুকুৰকৈ কাটি ল'ম আৰু বিলাহী এটাৰ সৈতে পিঁয়াজ আৰু নহৰু 4 ফুটাৰ লগতে আদা। মাছ ফ্ৰাই কৰা তেলতে মই পিঁয়াজ দি দিছোঁ আৰু পিঁয়াজখিনি অকণমান সময় ভাজি ল'ম। ভাজাৰ পাছতে আলুকেইটা অকণমান ভালকৈ ফ্ৰাই কৰি ল'ম। আলুকেইটুকুৰা সেয়া ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। তাৰপাছতে বহুত বেছি ৰঙা কৰিব নালাগে। তাতে পিচি লোৱা আদা নহৰু পেষ্টটো দি দিছোঁ। আদা নহৰুটো এইটো অপশ্যনেল হয়, নিদিলেও হয়। মই বন্ধাৰ কাৰণে দি দিছোঁ। আৰু এতিয়া বিলাহীখিনি ভালকৈ সিজাই ল'ম। এয়া ভালকৈ সিজি গ'ল। তাৰপাছতে ইয়াতে নিমখ আৰু হালধি জোখমতে দি দিছোঁ। আকৌ এবাৰ ভালদৰে লৰাই লৈ ইয়াতে এতিয়া মই পালেংখিনি যিখিনি মই কাটি লৈছিলোঁ পালেংখিনি দি দিছোঁ। আৰু এইখিনি পালেংখিনি যোৱালৈকে মই এনেকৈ জুইটো কমকৈ দি পেলাই ভাজি আছোঁ। এয়া চাওঁ, একেবাৰে এইখিনি পূৰা সিজি গৈ পেলাই তেল ওলাই আছে আৰু আলুটো সিজিছেনে চেক কৰি লৈ তাতে মই আগতীয়াকৈ কৰি থোৱা গৰম পানী দি দিছোঁ। ইয়াত সদায় গৰম পানী দিব লাগে। আৰু মোৰ অকণমান তেল বেছি হ'ল, সেইকাৰণে তেল বিৰিঙি আছে আৰু এয়া আকৌ ধুনীয়াকৈ উতলি আছে। আৰু এতিয়া মই ইয়াতে ফ্ৰাই কৰা মাছ কেইপিচ দি দিছোঁ আৰু অকণমান সময় উতলিবলৈ দিম। সেয়া হৈ গ'ল। আৰু এতিয়া মই ইয়াতে ধনিয়া দি দিছোঁ। ধনিয়া দি পেলাই লাহেকৈ গেছটো অফ কৰি থৈ দিছোঁ। আৰু এতিয়া এইখিনি খাব লাগে আৰু এয়া মোৰ মাছৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। গৰমে গৰমে খাব খুব ধুনীয়া লাগে। এয়া মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে আপোনালোকে প্লিজ কমেণ্টত জনাব। আপোনালোকে এনেকৈ বনায় নে নবনায় ঠাণ্ডা দিনত পালেং শাকৰ সৈতে মাছ? এবাৰ মোক কমেণ্টত জনাব। আজিলৈ আহিলোঁ, বাই বাই।